দেউতাকক ভাত দি আছে। মই দেউতাক ভাত নিদিওঁ আজি বুলি ক'লোঁ যে, কোৱাৰ কাৰণে তাই এতিয়া দেউতাকক ভাত দি আছে। দেউতা তুমি ভাত নাখালে মোৰ মনটো বেয়া লাগে। গোটেইকেইটা ভাত খাবা যদি খাবা। अगर मुझे आपका इस्तेमाल करना होता ना तो बहुत पहले कर चुकी होती और यहाँ आपके साथ आपके घर में नहीं रहती। देउता केनेके गाड़ी नफाटबा হ'ব দিয়া দেউতাতে নিজে খানি খাব দিয়া। বাপ্পা ঐ দেউতাকক এতিয়া ভাত খুৱাই দিব। অঁ देउता মই বান্ধি দিছো কিন্তু মই হৈ গ'ল নে তোমাৰ? বাচন ধুব নালাগে এতিয়া আৰু থৈ দিয়া, বাচন থৈ দিয়া। গোসানী আহা হৈ গ'ল আৰু